গোসাইগাঁও সমষ্টিত আজিও আহিলোঁ তামাৰহাট অঞ্চলত। কেইবাটাও কাম কৰিম বুলি মই যোৱাবাৰো প্ৰতিশ্ৰুতি দি গৈছিলোঁ। আজিও মই এই কামটো কৰিম বুলি আপোনালোকৰ আগত প্ৰতিশ্ৰুতি দি গৈছোঁ। পৰ্যায়ক্ৰমে বাট সোনকালে, অতি সোনকালে গোটেইকেইটা কাম কৰি দিম। যিহেতু ইয়াতে গৰাখহনীয়াৰ প্ৰকোপ বহুত বেছি আৰু মানুহৰ ঘৰো একেবাৰে গৌৰাং নদীখনৰ লগতে মানুহৰ যথেষ্ট ক্ষতিসাধন হৈ আছে। মই আগতেও তামাৰহাটলৈকে আহিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু আহিব পৰা নাছিলোঁ। আজি আহিলোঁ, কিন্তু কামখিনি বহুত 1100 মিটাৰ আমাৰ ইয়াতে আমাৰ জিঅ' বেগ আৰু পাল্কুপাইনৰ প্ৰটেকশ্যন কৰিব লাগিব। প্ৰায় 7 কোটিমান টকাৰ বাজেট, সেইখিনি নিশ্চয়কৈ কৰি দিম বুলি মই প্ৰতিশ্ৰুতি। মই PWD ডিপাৰ্টমেণ্ট নাচাওঁ, কিন্তু আপোনালোকে যিহেতু কৈছে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিম। আৰু হৃদয়ে আছেই। ইলেকশ্যনত আপোনালোকে দেখি আছে, যোৱা 7.5 বছৰত অসমত যিমান ইলেকশ্যন হৈছে প্ৰত্যেকটো ইলেকশ্যনতে বিজেপি আৰু মিত্ৰজোঁট জিকি আছোঁ। প্ৰত্যেকটো ইলেকশ্যনতে বিধানসভাৰ ইলেকশ্যন, লোকসভাৰ ইলেকশ্যন, আৰু যদি ক'ৰবাত বাই ইলেকশ্যন হৈছে, আৰু যদি ক'ৰবাত কাউন্সিলৰ ইলেকশ্যন হৈছে, প্ৰত্যেকটো ইলেকশ্যনতে জিকিছোঁ। পঞ্চায়তৰ ইলেকশ্যন হৈছে, প্ৰত্যেকটো ইলেকশ্যনতে জিকিছোঁ। আৰু অনাগত সময়ত অন্ততঃ 10-15 বছৰ আৰু কোনো বেলেগ পাৰ্টি জিকিব নোৱাৰে। আমিয়ে জিকিম, আমাৰ মিত্ৰজোঁট জিকিম, কাৰণ আমি ৰাইজৰ কাম কৰিছোঁ। মিছা প্ৰতিশ্ৰুতি দিয়া নাই। যি প্ৰতিশ্ৰুতি দিছিলোঁ, আপোনালোকে যদি অলপ যদি মনত পেলায়, যোৱা নিৰ্বাচনৰ কথাই যদি মনত পেলায়, আপোনালোকে অলপ চাব যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছিল মাইক্ৰ' ফাইনেন্সৰ পৰা মহিলাসকলক মুক্তি দিম, সহায় কৰিম, যোনে লোন মাৰিব পৰা নাই। সেইটো কৰিলোঁ। কৈছিল যে 1 লাখ চাকৰি দিম, 1,85,000 চাকৰি দিলোঁ। অৰুণোদয় আমি কৈছিলোঁ যে অৰুণোদয় টকা বঢ়াম, 850 দি আৰম্ভ কৰিছিলোঁ, 1400 টকা হৈ গ'ল। অৰুণোদয়ৰ সংখ্যা বঢ়াম, য'ত এটি প্ৰথমে আছিলে 18 লাখ, এতিয়া হৈ গ'ল প্ৰায় 25 লাখ, 26 লাখ। গতিকে এটা প্ৰতিশ্ৰুতিওতো আমি পালন নকৰাকৈ থকা নাই। ৰাস্তা পথৰ অৱস্থা, এতিয়া মই কোকৰাঝাৰৰ পৰা তামাৰহাটলৈকে আছোঁ, ক'তোতো অলপো বেয়া জেগা নাই। মই আনকি গাঁৱৰ ভিতৰে আহিছোঁ, ক'তোতো এটা বেয়া ৰাস্তা নাই। গতিকে আমি প্ৰতিশ্ৰুতি দিয়া মৰ্মে কাম কৰি আছোঁ। ৰাইজে আমাক সহায় কৰিব। তাৰ উপৰিও আমি কি কৰিছোঁ, আমাৰ চৰকাৰখনে কি কৰিছোঁ, অসমীয়াৰ কাৰণে, ভাৰতীয়ৰ কাৰণে, খিলঞ্জীয়াৰ কাৰণে আমি অতি দৃঢ় পদক্ষেপ লৈছোঁ। আৰু তাৰ কাৰণেই আমাক খিলঞ্জীয়া মানুহখিনিয়ে, ভাৰতীয় মানুহখিনিয়ে, অসমীয়া মানুহখিনিয়ে সদায় মৰম কৰিব, হৃদয়ত ৰাখিব। নাই, তেখেতে নিজে এবাৰ জিকক, বহুদিন বিধানসভালৈ আহিব পৰা নাই, একেৰাহে কেইবাবাৰো হাৰিছে। তেখেতক মই অনুৰোধ কৰিছোঁ, যেনে তেনে নিজে কিবাকে ইলেকশ্যনত জিকি আহক। আমাক ঘৰুৱাৰ কথা চিন্তা কৰিব নালাগে, নিজে জিকাৰ কথা, নিজে MLA হোৱাৰ কথা চিন্তা কৰক। আমাক তেখেতে বিজেপি ঘূৰাব নোৱাৰে বা বিজেপিৰ মিত্ৰ শক্তি ঘূৰাব নোৱাৰে।